নমস্কাৰ মোৰ পুনৰ এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আমিও যাবলৈ ওলাইছোঁ ঘৰলৈ হোলীৰ কাৰণে যাবলৈ ওলাইছোঁ ল'ৰাটোৰ স্কুলো বন্ধ আছে সেইকাৰণে ভাবিলোঁ হোলীৰ কাৰণে ঘৰলৈ যাওঁ মানে সি বহুত হুলস্থুল কৰি আছিলে যে মা ঘৰলৈ যাওঁ ঘৰত মানে হোলী খেলিম ঘৰত হোলী খেলিম কৰি আছিলে তাৰপিছত সেইকাৰণে তাক হোলী খেলাবৰ কাৰণেই ঘৰলৈ লৈ যোৱা হৈছে আৰু ঘৰৰ মানে ইমান ভাল লাগে আমাৰ গাঁৱত ট্ৰাই কৰি থাকোঁ যে মানে আমি যে এইটো তাৰ মিছ নহওঁ কাৰণ সকলোবিলাক পৰিৱেশৰ লগত তাক খাপ খুৱাবলৈ আমি চেষ্টা কৰি থাকোঁ যিমান পাৰোঁ আৰু এয়া আহি পেলাই প্ৰায় এতিয়া 8টামান বাজিছে আৰু চাহ অকণমান খাই ল'ম বুলি ভাবিছোঁ ৰাতিপুৱা বৰ ভোক লাগে গেষ্ট্ৰিক লাগি যায় আৰু চাহ অকণমান খাই ল'ম বুলি হোটেলত সোমালোঁ মই ভুজিয়া এটা আনি লৈছোঁ এইফালে গাখীৰ চাহ মানুহজনৰ আৰু এইফালে লাল চাহ আৰু এই ভুজিয়াটো মানে মিঠা খাবলৈ কিবা মন যোৱা নাই ৰাতিপুৱা সেইকাৰণে ভুজিয়া পেটি এটা আনি পেলাই আৰু ল'ৰাটোৱে গোলা এটা খাইছে আৰু মই ভুজিয়া পেটিটোকে মানুহজনে মই ভুজিয়া পেটিটোকে মানে সেইটোকে খাম আৰু এইটোৱেদি চাহ খাম আৰু এই ৰাস্তাতে আহি পেলাই বৰষুণে পালে এইকেইদিনটো বতৰ খুব বেয়া কিন্তু গুৱাহাটীত বেয়া নাছিলে আমি গুৱাহাটীৰ পৰা ওলাই অহাৰ পাছতে ইমান বৰষুণ মানে আৰু বৰষুণ আৰম্ভ হৈয়ে গ'ল এফালে আৰু আহি এয়া কাজিৰঙা পাই গ'লোহি খুব বৰষুণ দি আছে কিন্তু কাজিৰঙাটো খুব বৰষুণ দি আছে উঠা এইফালে দেখিবা ফটককৈ উঠিছে গড় বুলি ক'লে এতিয়া ঘাঁহ খাবলৈ আহিব এতিয়া চাবাচোন দেই গছকেইজোপাত ৰঙা ষ্টিকাৰ এটা লগাই থৈছে কিছুমান গছত চাই যাবা কিবা এটা আছে এইটোত লগাই থৈছে এইজোপাত এনেকৈ মাজে মাজে আছে চেপকেইটা কিন্তু বেলেগ বেলেগ এইটো চাৰ্কল আৰু আগতে যে আগৰটো স্কুৱেৰ চোৱা এইটো চাৰ্কল এইটো স্কুৱেৰত লগাই থৈছে কিবা এটা মিনিং আছে নাজানো কিয় কিবা এটা ৱাৰ্ণিং দিছে এইটোতো চাৰ্কল লগাই থৈছে এইটো কাজিৰঙাৰ এই গছবিলাকত এইবোৰ কিহৰ ষ্টিকাৰ লগাই থৈছে জানেনে বাৰু মিনিংটো কি কোনোবাই যদি জানে জনাবচোন দেই এইটো গড় চাওঁ তোমাৰ মোবাইলটো দিয়াচোন জুম কৰিলে নোৱাৰে দিয়া আমাকে চাই আছে এইটো চা মোবাইলত চা ইফালে এটা পহু এটা আছে এইটো চব গৰু দেখিলা সোনা দেখিলা এইটো দেখিছা দেখিছানে আৰু ওচৰত নহয় এইকেইটা চৰাই চাইডতো আছে এইকেইটা চা এইকেইটা চাইডত গ্লাছখন হেৰিলে ল'ৰালে এটা বস্তু ল'বলৈ থাকি গ'ল পিচকাৰী এটা মানে সেইটো গুৱাহাটীত 1200-900 তেনেকৈ গাইছে ইয়াতে এইটো লৈছে 250 টকা দি লৈছে এটা আনিছে এটা 250 টকা এনেকে মাৰি দিলে চাওঁ এইটো ধূলিচি এইবোৰ ধূলি আছে ইয়াত থৈ দিয়া মজা এইটো খেলিবাগে ইয়াত থৈ দিয়া হ'ব খুচনে হেপী নে হেপী সি ভাবিলে কি কৰিব সপনে কে দুনিয়া মে খো গয়ে अभी से खो गए বগৰী কোনটো আমাৰ পাপা ৱাটাৰমেলন এইটো আনিলে আৰু মোৰ কাৰণে এইটো দিয়ে মই গোটেই গালত ঢেচকাকৈ মাৰিম দেখাই দিয়ে এইটো কি বগৰী মতলব আপেল বগৰী বুলি যে কয় আহি পাইছোঁ আৰু বেছি সময় নাই আমি পালোহি দেৰগাঁও হোটেল এখনত সোমালোঁ ভোক লাগিছে আৰু ভাত কেইটামান খাই ল'লোঁ
এইফালে এয়া ঘাট পাই গ'লোহি বতৰটো ইমান বেয়া এইফালে আহি পায়ে বহুত মানে বতাহ মাৰি আছে খুব বতৰ বেয়া বৰষুণো মাজে মাজে দি আছে আৰু এইফালে টিকেটৰ কাৰণে কথা পাতিবলৈ গৈছে কিমান দেৰি বহিব লাগে ঠিক নাই 1 ঘণ্টামান ৰ'ব লাগিব কথা পাতি আহিলে এতিয়া মানে টিকেট নাই 1 ঘণ্টামানৰ পাছতহে হ'ব আৰু এইফালে মোবাইল উলিয়াই লৈছোঁ আৰু চিপছ লৈ লৈছোঁ কিবা কিবি খোৱা বস্তু লৈ লৈছোঁ আৰু বতৰটো খুব বেয়া কৰি আহিছে ৰ'ব দেখাইছোঁ ধুমুহাই আহে নে বৰষুণে আহে নাজানো একদম ক'লা কৰি আহিছে বতৰটো ইমান ভয় লাগিছে বহুত বতাহ মাৰি আছে ধুমুহাই আহে নে কি নে নাজানো বৰষুণে হয়নে আৰু 1 ঘণ্টামান ৰ'ব লাগিব খোৱা বোৱা বস্তু লৈ পেলাই আৰু মোবাইল লৈ পেলাই গাড়ীৰ ভিতৰতে বহি আছোঁ এইফালে দেখিছেনে বতৰটো কেনেকুৱা ক'লা হৈ আহিছে 1 ঘণ্টামান ৰোৱাৰ পাছতে এয়া নাৱত উঠিলোহি আহি পেলাই নাৱতে আছোঁ এতিয়া তিতি যাব গোটেই পানীলৈ চাই থাকিলে গৈ আছে লাগি থাকিব ফেৰীখন গৈ আছে লাগি থাকিব চাই থাকা এখন আহিছেহে তাৰ পৰা যেনে তেনে বহি ইপাৰ পাইছোঁহি টোটেল 2 ঘণ্টা লাগিলে তাতে ৰৈছোঁ 1 ঘণ্টা আৰু ফেৰীত লাগিলে 1 ঘণ্টা 2 ঘণ্টা লাগিছে কিমান শাস্তি আমাৰ চাওকচোন মাজুলীলৈ অহাসকল দেখিছেনে বাৰু কিমান শাস্তিত আহিব লগা হয় কেতিয়ানো দলংখন হ'ব আৰু দলংখনৰ খুঁটা যদি দেখা পাওঁ দেখাম ৰ'ব এওঁলোকে নাৰখন বন্ধা আৰম্ভ কৰিছে বান্ধিবলৈ মানে চপাইছে আৰু ইফালে এইকেইটা সেইখনকে বনাই থ'লে আৰু নাই ব্ৰেক লৈছে ন ব্ৰেক লৈছে হোলী আহিলে হোলী আহিলে কাৰণে ব্ৰেক লৈছে মানুহ নামিছে